জাবানি জ্বলিছে কি ভালে লাগিছে এফালে আহিছে চুলি কিন্তু হৈছে Muss. মনি বৌদি আপোনাৰ কিমান বেলেগ লাগিছে আমি দৌৰিবই পৰা নাছিলো সঁচাই হাসা ঠাকুৰ বাবাৰ ওপৰত আপোনাক একবাৰে পুতলা পুতলা লাগিছে ও মা চাও মোক কপালাই খোলাচোন এইবোৰ কি পিন্ধিছা কাপোৰ ধুনীয়া লাগিছে নে একদম খোলাচোন খোলা নুখুলো মই এয়া কাপোৰ পিন্ধি ফেশ্বন শ্ব' কৰিম ন কিবা হৈছে নেকি মোৰ ইজ্জত খাবলৈ ওলাইছা তুমি ৱা মই কি ইজ্জত খালো চোৱাচোন ঐশ্বৰ্য ৰায়ো এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ পিন্ধে সেই বুলি অভিষেক বচ্চনৰ ইজ্জত গৈছে নেকি তুমি ঐশ্বৰ্য ৰায় নে মই অভিষেক বচ্চন তই বায়নৰ ঘৰৰ খোল নুখুলো মই এয়া কাপোৰ তই এইবোৰ পোক বৈৰৰ মূৰত সোমোৱাই দিলি নাই কেকেদা আমি একো কৰা নাই ব'লা বেলেগ ছোৱালী নিচিনা এতিয়া চুবলৈও বেয়া লগা হ'ল ব'লা ছাৰৰ ওচৰলৈ নাযাওঁ মই ব'লা ব'লা মোৰ এয়া সংসাৰৰ গতি চাওক ছাৰ মোৰ সংসাৰে আজি এইটো অৱতাৰ ল'লে ছাৰ মই কি বেয়া কাপোৰ পিন্ধিলো অলপ মডাৰ্ণ হবলৈ শিকক তুমি এনে মডাৰ্ণ জনী হ'ব আপুনি এইবোৰ কাপোৰ কিয় পিন্ধিছে ছাৰ মই মানে ফেশ্বন শ্ব' এটাত অংশগ্ৰহণ কৰিম বুলি ভাবিছো ছাৰ আপুনি খবৰ কৰক গুৱাহাটীত এইটো চাইজৰ ফেশ্বন শ্ব' ক'ত হৈছে মনমাই থাকক অভদ্ৰ এসব ছাৰ তুমিহে ভদ্ৰতাৰ গুৰি ধৰিছা এইবোৰ কাপোৰ পিন্ধিলে ছাৰ মোৰ সংসাৰখন থাকিবগেনে এনেই বচুৰ চকু এতিয়া কাপোৰেহে আমাৰ সংসাৰ ধৰি ৰাখিব চাওঁ আউটডেটেড চিট পখিলি তোৰ পাখি গজিছা হ'লে আৰু এতিয়া কি হয় আৰু ভগৱানেহে জানে আৰু ইমান ধুনীয়া লাগিছে পাই সঁচাই ধুনীয়া লাগিছে পাই চাহ একাপ দিয়া আকৌ ইমান টাইম লাগে না নিছো আনা আনা কৰিছে এইবোৰ চাওঁ